এয়া আমাৰ বহলপুৰৰ স্বচ্ছ ভাৰত অভিযান। এয়া আমাৰ বহলপুৰৰ স্বচ্ছ ভাৰত অভিযান পৰিক্ৰমা চলি আছে। এতিয়া চবে তই কিবা কবি নেকি অলপ? কি নাম কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা ভাৰত আছিল, সপোন আছিল যে স্বচ্ছ ভাৰতৰ মানে গাঁৱে গাঁৱে যদি চাফা হয়, সকলোৱে মিলি যদি চাফা কৰে, তো সেই প্ৰচেছটো আজি আমি বহলপুৰ বৰপৰা পাৰ্ট 2ৰ পৰা প্ৰথম আৰম্ভ কৰিছোঁ আৰু আশা কৰোঁ যাতে এখন গাঁৱৰ সকলো মানুহে যাতে সহযোগ কৰে। এতিয়া পৰিক্ৰমাটো আৰম্ভ হওক নেকি? অলপমান দেখোন কাম কৰে গল্পটো। আহিয়ে থাকিবা। আয়